মই আজি আপোনালোকক এটা নতুন পশু খাদ্য দেখুৱাম। এইটো হৈছে ডাক উইট। এইবোৰ দেখিছে ডাক উইট মোৰ বেদত। ডাক উইট এইটো আপোনালোকে পুনি বুলি নাভাবিব, এইটো হৈছে ডাক উইট। ইয়াৰ শিপা থাকে। সাধাৰণতে আমাৰ পুখুৰীত যিবোৰ থাকে সেইবোৰ শিপা নাথাকে। এই ডাক উইটত শিপা থাকে। এইবোৰ দেখিছে। ইহঁতি 16 ঘণ্টাত ডাবুল হয়। বহুত ফাষ্ট ডাঙৰ হয়। ডাঙৰ দেখিছে আপোনালোকে। এইখিনি লোকেল মুৰ্গী, কয়লা, হাঁহ, মাছক খুৱাব পাৰিব। এইবোৰ দেখিছে, এইবোৰ ডাক উইট। সিহঁতৰ শিপা দীঘল দীঘল। এইবোৰ মোৰ বেদত যথেষ্ট আছে। মোৰ প্ৰতিদিনে বহুত ওলায় এইবোৰ ডাক উইট। মই এইখিনি কয়লাক খুৱাই আছোঁ বৰ্তমান। এইবোৰ ডাক উইট। আপোনালোকে এনেকুৱা ডাক উইট লাগিলে মোক ক'ব, মই দিব পঠিয়াব পাৰিম। দানা খৰচ যথেষ্ট কম কৰিব পাৰিব এইবোৰ খুৱাই। এইখিনি সাধাৰণতে আপোনালোকে পুনি বুলি নাভাবিব। এইখিনি ডাক উইট আপোনালোকে গুগল বা ইউটিউবত চাৰ্চ কৰি চাব। ইয়াৰ ভিডিঅ' আৰু ইয়াৰ বেনিফিটৰ বিষয়ে জানিব পাৰিব। ডাক উইট কেনেকৈ কৰে, এককৈ সম্পূৰ্ণ একদম চিম্পুল কৰিবলৈ পানীতে উপঙি থাকে। দানা বিশেষ সাৰ জাবৰ নিদিলেও হয়। এইখিনি এনেকুৱা কয়লা খুৱাই আছোঁ ইয়াৰ পৰা নিনি। এইবোৰ ডাক উইট। দানা খৰচ যথেষ্ট কম কৰিব পাৰিব এইবোৰ খুৱাই আপোনালোকে। এনেকুৱা পানী ৰাখি লোৱা এটা বেদত, বা আপোনালোকে পুখুৰী আছে যদি পুখুৰীত দি কৰিব পাৰিব। মাত্ৰ প্ৰতিদিনে সিহঁতৰ ডাবুল হয়। আপোনালোকে মাত্ৰ এপোৱাৰ পৰা আধা কেজি কিনি নিলে ইয়াৰ পৰা বহুত হৈ যাব। বহুত আপোনালোক কোনো মৰি নাযায়। ইয়াৰ পৰা কোনো বেমাৰ নাই। দেখিছে ডাক উইট। মই ইয়াৰ পৰা প্ৰতিদিনে আপোনালোকে খুৱাই থাকিব পাৰিব। এইবোৰ ডাক উইট। আপোনালোকে যিখিনি পুখুৰীত থাকে সেইখিনি শিপা নাথাকে, আৰু সেইবোৰ অলপ সৰু সৰু। এইবোৰ অলপ ডাঙৰ, যথেষ্ট অলপ ৱেট হয় এইবোৰ। দেখিছে আপোনালোকেও এই ডাক উইট খুৱাই দানা খৰচ কম কৰিব পাৰে।